এয়া পুৰা চলি আছে কভাৰ ভিডিঅ' আমাৰ। তো হেল্ল' অসমবাসী, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পাপনাথ ব্লগছলৈ। তো বৰ্তমান ঘৰতে আছোঁ আৰু ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু পূৰা এতিয়া বতাহ মাৰি আছে, তো চাউণ্ডৰ প্ৰব্লেম পাব পাৰে, তাৰ বাবে বেয়া নাপাব। কাৰণ মই বৰ্তমান মাইক ইউজ কৰা নাই, যিহেতু হেডফোনেদি চাউণ্ডটো ৰেকৰ্ড কৰি আছোঁ। চ' অলপ চাউণ্ডৰ প্ৰব্লেম পাব পাৰে, কাৰণ বহুত বতাহ মাৰি আছে বৰ্তমান। আৰু এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ হৈ আছে এতিয়া, গাঁৱৰ পৰিৱেশ। তো ভিডিঅ'টো চাই থাকক। তো এতিয়া যাম পথাৰলৈ, কাৰণ পথাৰত মাহঁতে ভূঁই ৰুই আছে। তো ব'লক পথাৰলৈ, পথাৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ, ব'লক। আৰু দেখিবলৈ পাইছে এয়া আৰু মামা মামী মামা চবে ভূঁই ৰুই আছে বৰ্তমান। এইখিনি হৈ গ'ল, ৰাতিপুৱাৰ পৰা ৰুই হৈছে। এয়া এয়া পূৰা ভূঁই ৰুই আছে। এইফালে সেয়া গাঁৱৰ পৰিৱেশ, প্ৰায় ভূঁই ৰোৱা কমপ্লিট হৈছেই ৰাইজৰ। তো দেখিছে মামা পাৰিছেনে? অ' মামা পাৰিছে নাই বোলো? এই শুনাই নাছিল। পূৰা এয়া মামাই পূৰা ভূঁই ৰুই আছে। এজন মামা, এজন আমাৰ ডাঙৰ মামা আৰু মামী, এইফালে আছে মা, পূৰা ভূঁই ৰোৱাত ব্যস্ত। তো ফ্ৰেণ্ডছ দেখি আছে এতিয়া পূৰা ভূঁই ৰুই আছে মাহঁতে। তো মই ইয়াত পথাৰত নাথাকোঁ, মই ভূঁই নুৰুওঁ, মই যাম এতিয়া ককা ঘৰলৈ। চাওক আমাৰ গাঁৱৰ পৰিৱেশ, পূৰা প্ৰায় ভূঁই ৰোৱা শেষেই হৈছে আৰু গাঁৱৰ ৰাইজৰ। তাৰপিছত এইফালে ৰুই আছে ৰাইজে। তো মই এতিয়া যাম ককা ঘৰলৈ, চিধা গৈ ককা ঘৰ পাম। চাই থাকক ভিডিঅ'টো পথাৰৰ মাজে মাজে। তো নাও গাইজ বৰ্তমান ককা ঘৰত আহি পালোঁ অথনিতে। তাৰপিছত ভিডিঅ' বনোৱা নাছিলোঁ, অলপ এনেই ইফালে সিফালে গ'লোঁ, কাষৰ মানুহ ঘৰত গ'লোঁ। ফাইনেলি এতিয়া আমি পুখুৰীত গা ধুম, আৰু দুটাই পূৰা জঁপিয়াই আছে এইফালে। ঐ ক'ত গ'লি? এইফালে ফাইনেলি দুটা পূৰা পানীত, এইয়া দেখি আছে, এই দুটা পূৰা নামিয়ে গ'ল। এতিয়া ময়ো নামি যাম পূৰা পটাপট। তো চাই থাকক ভিডিঅ'টো। তো গাইজ ফাইনেলি পানীত আহি গ'লোঁ, আৰু এতিয়া আমি গা ধুম। চেলেঞ্জ বুমোৱা কোনে কিমান দূৰ বুমাই যাব পাৰে, তো চাই থাকক। তো আমি তিনিটা 1 2 3 ষ্টাৰ্ট হ'ব। বাবু 1 2 3 কবি। 1 2 3। তো ফাইনেলি গাইজ গা ধোৱা হৈ গ'ল। এতিয়া যাওঁ পূৰা তিতা গায়ে ঘৰলৈ, কাৰণ কাপোৰ লৈ অহা নাই। আৰু ইয়াতে এতিয়া সলাবলৈও কাপোৰেই নাই আইতাহঁতৰ ঘৰত। তো এতিয়া ঘৰলৈ যাম। দিছ ইজ মাই চাৰ্ট, লটকি আছিল মধিয়াম গছত। তো এতিয়া যাওঁ, বাই বাই। তো ফাইনেলি ফ্ৰেণ্ডছ চব্জি লৈ ল'লোঁ ককা ঘৰৰ পৰা, আৰু এতিয়া ঘৰলৈ গৈ আছোঁ তিতা গাৰে।
তো গাইছ আকৌ এতিয়া ঘৰলৈ আহি আছোঁ পথাৰৰ মাজে মাজে। তো আমাৰ গাঁৱৰ 360 ভিউ এটা চাই লওক। ফাইনেলি গাইছ এতিয়া বাজি গ'ল 3টা আৰু মই ঘৰত আহি পূৰা গা পা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ। তো এতিয়া ভাত খাম আৰু এইফালে চলি আছে পথাৰত পাৱাৰ টিলাৰ। তো ফাইনেলি গাইছ ভাত খাই ল'লোঁ আৰু গা ধোৱা পূৰা ভাগৰ লাগিছে। তো অলপ ৰেষ্ট লৈ লওঁ। তো ফ্ৰেণ্ডছ মানে কি গাত গা দি ইমান ধুনীয়াকৈ টোপনি এটা আহিছিল, বিচনাত শুই দিছিলোঁ। কিন্তু লগত মানে ভাইটি এটাই ফোন কৰিলে যে ভাইটি এটা কভাৰ ভিডিঅ' এটা শ্বুট কৰিবলৈ মোৰ মোবাইলত দি। তো এতিয়া তাতে গৈ আছোঁ কভাৰ ভিডিঅ' শ্বুট কৰিবৰ কাৰণে। তো তাৰ কাৰণে মই মাৰ মোবাইলটো লৈ আহিছোঁ। তো শ্বুট কৰা অলপ শ্বুট আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ব'লক। তো ফ্ৰেণ্ডছ ছাতৰ ওপৰলৈ উঠিব লাগিব। ছাতৰ ওপৰলৈ উঠিবলৈ এতিয়া আমাৰ খটখটি হ'ল এইডাল কালি উঠিছিলোঁ এইডালেদি আৰু আজি উঠিম। মই দেখাই আছোঁ আপোনালোকক ভালকৈ চাই লওক। এইডাল জখলা আৰু এই জখলা দি তামোল গছেদি উঠিব লাগিব ছাতৰ ওপৰলৈ। তো এতিয়া উঠিম মই ছাতৰ ওপৰত। একদম চাইনিজ চিৰি দি মই এতিয়া ছাতৰ ওপৰলৈ উঠি আহিছোঁ গাইছ। ফাইনেলি ছাতৰ ওপৰত উঠি। তো গাইছ এতিয়া ছাতৰ ওপৰত উঠিলোঁ। দেখিলেই আপোনালোকে চাইনিজ চিৰি দি। আৰু এইটো হৈছে আজি কভাৰ ভিডিঅ'ৰ মেইন হিৰোটো। সিয়ে অকলে ভিডিঅ' কৰিব। তো তাৰ আজি ভিডিঅ' ল'ম আৰু আপোনালোকক শ্বৰ্ট দেখাম। তো চাই থাকক। আমাৰ গোটেই গেং পূৰা ৰেডি কভাৰ ভিডিঅ' বনাবৰ কাৰণে। এফালে আমাৰ অনুৰাগ দা, হাই কৰি দিয়া, হাই। জখলা দি উঠি আহিছে বাইদেউ। বাইদেউ ক'ত উঠিছে নাই? এই বাইদেউ পূৰা চাইনিজ জখলা দি উঠি আহিছে। উঠাটো ভিডিঅ' কৰিব নাপালোঁ নহয়, দেখুৱাই লৈ আপোনালোকক। পূৰা চলি আছে কভাৰ ভিডিঅ'। এয়া পূৰা চলি আছে কভাৰ ভিডিঅ' আমাৰ। এয়া পূৰা কেমেৰামেন। তো এতিয়া আমাৰ কভাৰ ভিডিঅ' বনোৱা খতম। তো এতিয়া আমাৰ ডেন্স হ'ব। তো মিউজিক, তো প্লে। তো ফ্ৰেণ্ডছ ধেমালি ফূৰ্তি হৈ গ'ল আৰু এই ভিডিঅ'টো ইয়াতেই এণ্ড কৰোঁ বুলি ভাবিছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই।